অসমত এটা বৰ বেলেগ ধৰণৰ পৰিস্থিতিৰ হৈ আছে, সকলোৱে জানিছে। আমাৰ হিয়াৰ আমঠু আপোনজনক হেৰুওৱা আজি কেইবাটা দিনো উকলি গৈছে আৰু ইমানকেইটা দিন উকলি যোৱাৰ পাছতো তেওঁৰ যি ৰহস্যজনক মৃত্যু, সেই মৃত্যুৰ ৰহস্যতা আজিলৈকে উদ্ঘাটন কৰিবলৈ আমাৰ অসম চৰকাৰে একেবাৰে সক্ষম হোৱা নাই। ইমানখিনি এভিডেন্স পোৱাৰ পাছতো আৰু কিহৰ কাৰণে ৰখি আছে, মানে একেবাৰে হাস্যজনক কথা। আৰু নিজকে মানে লাহে লাহে মূৰ্খতাই ফিল হবলৈ ধৰিছে। নিউজ চাই চাই মানে পাগল হৈ গৈছো। কি হবলৈ গৈ আছে, মানে কি হব? আমাৰ অসমৰ এজনেই ব্যক্তি আছিলে যিজনক আমি চকুমুদি বিশ্বাস কৰিব পাৰিছিলো। মানে আমাৰ ভৰসা আছিলে যে অসমত যদি কিবা এটা সমস্যা হয় তেওঁ আমাৰ হকে মাত মাতিব। কিন্তু এতিয়া সেইজনেই এনেকুৱা এটা অজান ঠাইলৈ গুচি গল যি আৰু কেতিয়াও উভতি নাহে। অসমত ঢেৰ মানুহ আছে বীৰত্ব প্ৰদৰ্শন কৰা, মানে সৰু সৰু ইছ্যুবিলাকক লৈ কি চাব মানে সিহঁতৰ কথা। এতিয়া তাহাঁতি একেবাৰে নিশ্চুপ আৰু এই যে মৌনতা অৱলম্বন কৰি আছে, তো সেই নিশ্চুপতাক আমি আচলতে কি বুলি ভাবিম? জুবিন দাই গৈছিলে পলিটিক্স নকৰিবা বন্ধু। পলিটিক্স ময়ো একেবাৰে বেয়া পাওঁ। এইটোৰ নিচিনা চাগে লেতেৰা বস্তু আৰু একোৱেই নাই। আৰু যিজনে গৈছিলে পলিটিক্স নকৰিবলৈ, সেইজনৰ যি ৰহস্যজনক মৃত্যু, সেই মৃত্যুতাক লৈ পলিটিক্স চলি আছে এতিয়া। যি মূলা বাঢ়ে দুপাততে চিন। আমি যে ৰৈ আছো ন্যায় পাম বুলি, বৰ্তমান আপোনালোকৰ অৱস্থা দেখি লাগিছেনে বাৰু সঁচাকৈ আমি জুবিন দাক ন্যায় দিব পাৰিম? ৰক্ষকে যেতিয়া ভক্ষক হবলৈ যায়, কাৰ ওপৰত বিশ্বাস কৰিম আমি? যেতিয়া নিৰীহ জনতাই প্ৰতিবাদ কৰিবলৈ যায়, সেই প্ৰতিবাদ ৰোধ কৰিবৰ কাৰণে মাৰপিট কৰিবলৈ ধৰে, তেতিয়াহলে আমি কি ভাবিম? কাৰ ওপৰত ভৰসা কৰি আমি এখন অসমত থাকিম? আৰু আমাৰ অসম চৰকাৰ ইমান দুৰ্বল নে যে ইমানখিনি এভিডেন্স পোৱাৰ পাছতো দুটা সামান্য মানুহকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আজিলৈকে? ইমান প্ৰযুক্তিবিদ্যা উন্নত হোৱাৰ পাছতো তাহাঁতক যে ধৰিবলৈ সক্ষম হোৱা নাই, এইটো আচলতে বহুত লাজ লগা কথা। যিজন মানুহে বিশ্বত আমাক পৰিচয় কৰাই থৈ গল, আমাৰ অসমক পৰিচয় কৰাই থৈ গল, সেইজনৰ মৃত্যুক ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই, এইটো আচলতে লাজ লাগিব লগা কথা। আৰু অসমীয়া হিচাপে সঁচাকে নিজকে বহুত বেছি লজ্জিত অনুভৱ কৰিছো। চৰকাৰেও জনা উচিত যে তেওঁলোকক জনসাধাৰণে নিৰ্বাচিত কৰে। যেনেদৰে এখন চৰকাৰ জনসাধাৰণে গঠন কৰে, ঠিক তেনেদৰে সেই জনসাধাৰণে সেই চৰকাৰখন ভাঙিবও পাৰে।